3. Hi friends, Babita Assamese cultural onyo eta video loi moi Babita apna সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 9টা বাজিছে। মই আজিৰ ভিডিওটো এতিয়া পৰা আৰম্ভ কৰিছো। আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাব। ভিডিওটো চাই প্লিজ লাইক কৰিব, ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। লগতে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিও চাই আছে, তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এতিয়া বলক পিছে মই ভিডিওটো আৰম্ভ কৰো। আজি মই কলেজলৈ যাম বুলি ভাবিছো। আজি মোৰ মনটো বহুত ভাল লাগি আছে কাৰণ আজি মোক লগ কিজনী গুটেকেজনী আজি একলগ হম। নিজৰ ক্লাছ শেষ হোৱা দিন ধৰি গুটেকেজনী একেলগে লগ হোৱাই নাই। আজি একলগ হম, ভাল লাগি আছে মনটো সেইকাৰণে। আৰু ভাবিলো আজি কলেজৰ শেষৰটো দিন, সেইকাৰণে আজি এটা ভিডিও কৰি থম। বলক পিছে আপোনালোকে মোৰ লগত কলেজলৈ আজি চাব মই কলেজত কি কৰো। এতিয়া মই ৰেডি হৈ লওঁ, তাৰ পিছত আপোনালোকক লগ পাই আছো। এতিয়া মই গৈ আছো কলেজলৈ। ঘৰৰ পৰা ওলাই আহোতে দেৰিয়ে হ'ল। আমি এতিয়া গৈ চাংচাৰি পাইছো। মোৰ লগত আছে ৰাজশ্ৰী। এতিয়া আমি গৈ থাকো। একেবাৰে জালুকবাৰীত নামি আকৌ আপোনালোকক লগ পাই আছো। এতিয়া আমি কলেজত গৈ আছো। কলেজৰ কেম্পাছত খুজকাঢ়ি গৈ আছো। বহুত দিনৰ মূৰত মনটো বহুত ভাল লাগিছে আজি, কাৰণ গুটেকেজনী লগৰ ছোৱালী আজি লগ পাম। এইটো হৈছে আমাৰ কলেজৰ ওচৰৰ বেংক, এইটো ডাকঘৰ। বেংকটো ইয়াতকৈ অকণমান আগতহে আছে। কলেজ আহি পালোঁ। এতিয়া কলেজৰ গেটৰ ভিতৰত সোমাই আহিছোঁ। আমি দুজনী আহি পালোঁ, বাকী ইহঁতকেইজনী আহিয়ে পোৱা নাই। এইখন আমাৰ কলেজ। ইয়াত আমি লাষ্ট 2 বছৰ পঢ়িছিলোঁ। ইয়াৰ পৰা আমি MA কমপ্লিট কৰিলোঁ। বহুত ভাল লগা মুহূৰ্ত আছে আমাৰ ইয়াত। সদায় ক্লাছ কৰিবলৈ আহি লগৰকেইজনীৰ লগত বহুত সময় পাৰ কৰিছিলোঁ ইয়াত। বহুত ভাল লগা স্মৃতি আছে, সেইবিলাক এতিয়া মিছ কৰিম। পালোঁ গুটেকেজনী কলেজ। এতিয়া আমি কলেজৰ ভিতৰলৈ গৈ আছো বাকী কামখিনি কৰিবলৈ। মোৰ লগকেইজনী এয়া প্ৰিয়ংকা, পম্পী, হাই, সুনিতা, হাই, শিখা, ৰাজশ্ৰী। এতিয়া আমি গৈ আছো। গুটেকেইজনী লগ পালে আমাৰ কথা লেকচাৰ শেষ নহয়, লগতে হাঁহি। আমাৰ কলেজৰ ফুলখিনি চাওকচোন, বহুত দিনৰ মূৰত দেখা পাইছোঁ। বেছি লগালে বেৰি হৈ যাব সোনকালে, তোৰ বেকা বেকি হৈ যাব হৈছে। আগতে বহুত ধুনীয়া ধুনীয়া ফুল আছিলে, এতিয়া ফুলখিনিৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গ'ল। এতিয়া মই ভিতৰলৈ যাওঁ। এহেঁতকেইজনী ভিতৰলৈ গ'লেই। আমাৰ কাম ওপৰত হ'ব কিজানি। কাৰোবাৰ খালী বটল আছে যদি ভৰাই লৈচোন, মই বটল আনিবলৈ পাহৰিলোঁ। ওপৰৰ পৰা তললৈ চাওকচোন। আমাৰ আজি বেলেগ কাম নাই, অকল আমি তিনিজনে চাৰ্টিফিকেট নিবলৈ আহিছোঁ। চাৰ্টিফিকেটৰ কাৰণে ফৰ্ম জমা দিলোঁ। এতিয়া অলপ সময় ৰ'বলৈ দিছে, সেইকাৰণে ৰৈ আছোঁ। বাকী তিনিজনীয়ে সিহঁতৰ বেলেগ কাম কৰি আছে। সেইকেইজনী তলত কিবা ফৰ্ম ফিল আপ কৰি আছে। এতিয়া আমি আমাৰ পুৰণা ৰুমকেইটা চাবলৈ গৈ আছোঁ, য'ত আমি ক্লাছ কৰিছিলোঁ। তাত আমাৰ বহুত স্মৃতি আছে, কাৰণ আমি একেলগে বহুত এনজয় কৰিছিলোঁ। তাত ক্লাছ কৰিছিলোঁ, পঢ়িছিলোঁ, লগতে লগৰবিলাকৰ লগত ধেমালি কৰিছিলোঁ। সিহঁত দুজনী লগ পাই মোক এৰি দিলে। এইটো আছিল আমাৰ ক্লাছৰুম, লাষ্ট ছেমিষ্টাৰৰ ক্লাছৰুম আছিল এইটো। এইটো হৈছে আমাৰ কলেজৰ লাইব্ৰেৰী। ইয়াতো আমি বহুত সময় কটাইছিলোঁ। সেইফালে চাওক, পম্পীয়ে ৰিলছ বনাই আছে। এতিয়া আকৌ সিহঁতৰ ওচৰলৈকে যাওঁ। 1, 2, 3।
এতিয়া 1 বাজিলে আমি বহি আছো বহি আমনি লাগিছে মাতাই নাই আমাক মাতিম বুলি কৈছে আমাৰ কাম হৈ গ'ল ফাইনেলি আমি MA পাছ সাৰ্টিফিকেট পালো মনটো বহুত ভাল লাগি আছে এতিয়া যাওঁ আমি তললৈ বাকী কেজনীৰ ওচৰলৈ হ'ল এতিয়া আমি গৈ আছো কলেজৰ পৰা ওলাই গোটেইকেইজনী কাম হৈ গ'ল এতিয়া অকণমান ওলাই আহিছো কলেজৰ কেম্পাছটো ঘূৰো বুলি লগতে কিবা খাই লওঁ আজি বহুত ৰ'দতে একদম পুৰি গৈছে মুখ চুখ ন একদম বহুত ৰ'দ আছে এতিয়া আমি গৈ আছো কিবা খাই লওঁ এতিয়া আমি এসো কলেজৰ কেম্পাছটো বহুত দিন আহা নাই ইয়ালে বহুত মিছ কৰিছো এইবিলাক আমি ক্লাছ কৰিবলৈ আহিলে এখিনিত ফুৰিবলৈ আহোঁ এজোপা গছ চাকচোন এজোপা কি কিবা তামোল হয় এজোপা কি তামোল নাজানো কোনোবাই জানে যদি কমেণ্ট কৰি জনাবচোন এইবিলাক লাগি আছে তামোল কেইটামান পকিও আছে অলপমান ৰঙা ৰঙা হয় মোমাই তামোল নহয় এতিয়া আমি কলেজৰ কেন্টিন আহি পালো এই কেন্টিন এখন আঁতৰৰ পৰা দেখিবলৈ বহুত ভাল লাগে জুপুৰি ঘৰৰ দৰে লাগে জুপুৰি ঘৰ মই বহুত ভাল পাওঁ লগতে ইয়াৰ পৰিৱেশটো একেবাৰে ঠাণ্ডা ওচৰত বহুত গছ-গছনি আছে সেই কাৰণে বহুত ছাঁ পৰি থাকে পৰিৱেশটো বহুত ঠাণ্ডা লগতে মাজে মাজে অলপ চৰাই-চিৰিকটিৰ আৱাজো শুনিব পাওঁ বহুত ভাল লাগে মোৰ এতিয়া আমি ইয়াতে যাওঁ খাবলৈ কেন্টিন আহি পালো বহি আছো অৰ্ডাৰ দিম আৰু এতিয়া খাই বৈ আজৰি হলো এতিয়া গৈ আছো ফুটপাথত খোজকাঢ়ি এইটো হৈছে জিও মাৰ্কেট আমি ক্লাছ থকাৰ টাইমত ইয়াত প্ৰায়ে আহিছিলোঁ খাবলৈ আহোঁ বা কিবা বস্তু কিনিব লগা হ'লে ইয়ালৈকে আহোঁ এতিয়া মোৰ ইয়াত কাম নাই পম্পিৰ কিবা কাম আছে সেইকাৰণে ইয়ালৈকে আহিছোঁ লগতে আপোনালোককো দেখুৱাই দিছোঁ আমি জিও মাৰ্কেটৰ পৰা ওলাই আহিলোঁ এতিয়া আহি জালুকবাৰী গেটখন পালোঁ অকণমান ভাবিছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰত সোমাই যাওঁ বহুত দিন আহা নাই ইয়ালৈ সেইকাৰণে সমাধি ক্ষেত্ৰলৈ সোমাই আহিছোঁ সোমাই আহিয়ে এখন জাননী পাইছোঁ জাননীখনতনো কি আছে লিখা সেয়াকে চাই ল'লোঁ এতিয়া ইয়াৰ ভিতৰলৈকে যাওঁ ইয়াৰে সাইডত বহুত ধুনীয়া ফুল আছিলে এতিয়া বেছি ফুল নাই তথাপিও অকণমান আছে সেইখিনিও বহুত ধুনীয়া লাগে এই ঠাইডোখৰতে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত অনবৰতে এগছি চাকি জ্বলি থাকে লগতে তেওঁৰ সুমধুৰ কণ্ঠৰ গীত ইয়াত অনবৰতে বজাই থোৱা হয় এইডোখৰত থাকি সেইকাৰণে বহুত ভাল লাগে এই ঠাইডোখৰত থাকি ইমান ভাল লাগে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত সুমধুৰ গীত লগতে পানীৰ কলকলনি শব্দ শুনি বহুত ভাল লাগে
এইখন চক ইমান ডাঙৰ শৰাই বনাই আছে জালুকবাৰী ব্ৰিজৰ ওচৰত বনাই আছে এখন শৰাই ইয়াৰ পৰা ইমান স্পষ্টকৈ দেখা পায় বহুত ভাল লাগিছে ডাঙৰকৈ বনাইছে শৰাইখন এতিয়া আমি সমাধি ক্ষেত্ৰৰ ভিতৰ ভাগলৈ সোমাই যাওঁ বলক সোমাই যাবলৈ লওঁতে এয়া সাইডত লিখা আছে সোণোৱালী সোঁৱৰণী সমাধি ক্ষেত্ৰৰ ভিতৰ অংশত এনেদৰে বহুতো ফটো মাৰি থোৱা আছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শৈশৱকালৰ ফটো তেওঁৰ পিতৃ মাতৃৰ ফটো লগতে তেওঁ পোৱা বহুতো বঁটাৰ ফটো লগতে তেওঁৰ সাহিত্যৰাজিৰ ফটো এয়া হৈছে ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে ডক্টৰ ভূপেন হাজৰিকা দেৱ এয়া হৈছে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে ডক্টৰ ভূপেন হাজৰিকা দেৱ এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱে তেওঁৰ জীৱনকালত পোৱা বঁটাসমূহৰ অন্যতম কেইখনমান বঁটাৰ ছবি ইয়াৰ ওপৰলৈকেও তেওঁৰ বহুত ফটো আঁৰি থোৱা আছে কিন্তু এতিয়া আমি একেবাৰে ওপৰলৈকে নাযাওঁ আমাৰ দেৰি হৈ যাব এয়া হৈছে নতুন দিল্লীত সংগীত একাডেমী বঁটা গ্ৰহণৰ অন্তত তেওঁৰ সতীৰ্থ বঁটাপাকসকলৰ সৈতে তোলা ফটো এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতৰ অনুশীলন আৰু বাণী বৈঠনৰ কিছু মুহূৰ্ত আমি এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি ঘৰলৈ যাওঁগে নহলে ঘৰ পাতে এন্ধাৰে হ'ব ভিতৰলৈ সোমাই যোৱা সন্মুখতে আছিল এয়া ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি এটো ডাঙৰকৈ সজাই থোৱা আছে তেওঁৰ প্ৰতিমূৰ্তিৰ তলতে লিখা আছে তেওঁৰ জন্ম আৰু মৃত্যুৰ তাৰিখ এতিয়া 4টা বাজিব হ'ল আমি ঘৰলৈ গৈ আছো বহুত ঠাণ্ডা বতাহ মাৰি আছে বাছত আমি এতিয়া চাইল্ড আছো চাইৰ পৰা নামি পেলাই চাইড গৈ আছো কেইটামান সৰু সুৰা বস্তু ল'ব লগা আছে গৈ আছো এতিয়া 6টাই বাজিব হ'ল মই এতিয়াহে আহি পালোঁ ঘৰ বহুত ভাগৰ লাগিছে মূৰটো বহুত বিষাইছে ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই